নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ SBI গ্ৰাহকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ জাননী, এটা ভয়ংকৰ খবৰ। আৰু সেই খবৰটো দিয়াৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম, লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে SBI গ্ৰাহকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ জাননী, এটা ভয়ংকৰ খবৰ SBI কৰ্তৃপক্ষই আগবঢ়াইছে। 28 ফেব্ৰুৱাৰীৰ ভিতৰত এই কাম নকৰিলে ব্লক হ'ব পাৰে আপোনাৰ একাউণ্ট। বন্ধু বান্ধৱীসকল, দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ইয়াৰ গ্ৰাহকলৈ এখন ৰাজহুৱা জাননীত তেওঁলোকৰ KYC সম্পূৰ্ণ কৰিবলৈ কৈছে। 28 ফেব্ৰুৱাৰী 2020 তাৰিখৰ পূৰ্বে এয়া নকৰা গ্ৰাহকসকলৰ বাবে বেংকৰ সেৱা অব্যাহত নাথাকিব বুলি কোৱা হৈছে। এনে গ্ৰাহকক ব্লক কৰাৰ বাদে আন উপায় নাথাকিব, জাননীখনত কোৱা হৈছে। ব্যৱস্থাৱলী মতে যেতিয়া এটা লেনদেন সম্পূৰ্ণ কৰা হয়, বেংকবোৰে গ্ৰাহকক চিনাক্তকৰণৰ নিৰ্ধাৰিত নিয়ম অনুসৰণ কৰিব লাগে। এইটো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইটত উল্লেখ আছে। ৰিজাৰ্ভ বেংকৰ নিয়মাৱলীত কোৱা হৈছে যে ভাৰতৰ সকলো বেংকেই তেওঁলোকৰ গ্ৰাহকৰ KYC 2020 চনৰ 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপডেট কৰিব লাগিব আৰু এইটো জাননী যোগে বেংকে জনাব লাগিব। গ্ৰাহকৰ KYC উন্নীত কৰাত বিফল হোৱা বেংকবোৰে জৰিমনাৰ সন্মুখীন হ'ব বুলিও এটা সূত্ৰত প্ৰকাশ। SBIৰ সূত্ৰই জনোৱা মতে বেংকটোৱে ইতিপূৰ্বে তেওঁলোকৰ গ্ৰাহকসকললৈ KYC আপডেট কৰিবলৈ বাৰ্তা মেছেজ প্ৰেৰণ কৰিছে। KYC আপডেট কৰাৰ বাবে গ্ৰাহকসকলে তেওঁলোকৰ পৰিচয় আৰু ঠিকনা প্ৰমাণ কৰিব পৰা নথিৰ প্ৰতিলিপি, যিবোৰ বেংকৰ দ্বাৰা গ্ৰহণযোগ্য, দিব লাগিব। SBIয়ে KYCৰ বাবে গ্ৰহণ কৰা নথিবোৰ হৈছে পাছপৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, আধাৰ লেটাৰ কাৰ্ড, এনৰেগা কাৰ্ড, পান কাৰ্ড। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে যে SBI গ্ৰাহকসকলৰ বাবে এটা বেয়া খবৰ। 28 ফেব্ৰুৱাৰীৰ ভিতৰত SBI গ্ৰাহকসকলে নতুনকৈ আকৌ KYC সম্পন্ন কৰিব লাগিব। এইটো SBI কৰ্তৃপক্ষৰ ফালৰ পৰা এটা জাননী জাৰি কৰা হৈছে SBI গ্ৰাহকসকললৈ। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে বা মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন পোৱাৰ বাবে কাষত থকা ঘণ্টা বটনটো টিপি দিয়ক। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।